হেডফোন বা ইয়াৰফোনটো আমি সকলোৱে ইউজ কৰোঁ আৰু মই টেকন'লজিক ধন্যবাদ দিছোঁ। টেকন'লজি আমাৰ কাৰণে এনেকুৱা এটা বস্তু লৈ আহিছে, কিন্তু যেনেকৈ চব বস্তুৰে এটা ভাল ছাইড থাকে আৰু এটা বেয়া ছাইড থাকে, এই হেডফোন ইউজ কৰাৰো এটা বেয়া ছাইড আছে। এই ভিডিঅ'টো আজি আপোনালোকে শেষলৈকে চাব। মই আপোনালোকক ক'ম হেডফোন ইউজ কৰিলে আপোনালোকৰ কি ক্ষতি হ'ব পাৰে, কি লাজ হ'ব পাৰে। সৰ্বপ্ৰথমে হেডফোন বেছিকৈ ইউজ কৰিলে আপোনাৰ শুনা পোৱা কেপাচিটিটো কমি যাব পাৰে। আপুনি যেতিয়া হেডফোনত গান বা ভিডিঅ' এটা চাই থাকিব আৰু আপুনি ভলিউমটো বঢ়াই দিব, নিশ্চয় তাতে এটা আপুনি নটিফিকেশ্যন পাব, এটা নটিচ পাব আপুনি যে মানে ভলিউমটো আৰু নবঢ়াব, বঢ়ালে আপোনাৰ কাণৰ ক্ষতি হ'ব পাৰে। এনেকৈ এটা ইংলিছত নটিচ আপুনি পাই যাব। কিন্তু সাধাৰণতে আমি এই নটিচটো ইগন'ৰ কৰোঁ আৰু আমি চাউণ্ডটো ফুল ভলিউমত শুনো, কিন্তু এইটো আপোনাৰ কাণখন নষ্ট কৰিব পাৰে। এই বস্তুটো এনেই দিয়া নহয়, এই বস্তুটো এটা মিনিং থাকে। সেইকাৰণে এইটো এটা ভেলু, যিটোৰ ওপৰত আপুনি যদি মিউজিক শুনে তেতিয়া আপোনাৰ কাণত ক্ষতি হ'ব পাৰে। চ' সৰ্বপ্ৰথমে হেডফোন বেছি ব্যৱহাৰ কৰিলে, হেডফোন মানে ভুলকৈ ব্যৱহাৰ কৰিলে আপোনাৰ কাণ নষ্ট হ'ব পাৰে আৰু আপুনি শুনা নোপোৱা হৈ যাব পাৰে। বন্ধুসকল, আপোনালোকে এটা তথ্য নিশ্চয় নাজানে, হেডফোনৰ পৰা ইনফেকশ্যনৰ বিয়পে। কেনেকৈ? আপুনি যেতিয়া এটা হেডফোন ইউজ কৰিব আৰু হেডফোনটো আপোনাৰ কোনোবা ফেমিলি মেম্বাৰ বা আপোনাৰ কোনোবা ফ্ৰেণ্ড সেইজনে ইউজ কৰিব, তেন্তে আপোনাৰ পৰা তেওঁলোকে এই বীজাণুটো, এই ইনফেকশ্যনটো বিয়পি যাব পাৰে। চ' আপুনিও কেতিয়াও মানে বেলেগৰ হেডফোন ইউজ নকৰিব আৰু আপোনাৰ হেডফোনো বেলেগক ইউজ কৰিব নিদিব। আৰু যদি দিয়েও কেতিয়াবা, এই হেডফোনটো আগতে আপুনি চাফা কৰি ল'ব। চ' হেডফোনৰ পৰা ইনফেকশ্যনো বিয়পিব পাৰে, আৰু ইনফেকশ্যন বিয়পিলে কি হ'ব পাৰে এইটো আপোনালোকে জানে। আপুনি যেতিয়া বেছি সময়লৈকে হেডফোনত মিউজিক শুনি থাকিব ফুল ভলিউমত, তেতিয়া আপুনি অনুভৱ কৰিব যে আপোনাৰ কাণখন বিষাই আছে। হয়, এইটো আমাৰ সকলোৰে লগত হয়। গতিকে ফুল ভলিউমত বেছি সময় মিউজিক নুশুনিব, আপোনাৰ কাণখন বিষাব আৰু ইয়াৰ পৰা বিভিন্ন ৰোগ হ'ব পাৰে। গতিকে আপুনি কেতিয়াও ফুল ভলিউমত বেছি সময়লৈকে হেডফোন ইউজ নকৰিব। এনেও কম ভলিউমতো বেছি সময়লৈকে হেডফোন ইউজ নকৰিব। হেডফোন লাগাতছে বেছি কণ্টিনিউ ইউজ কৰাটো ঠিক নহয়। আপোনালোকে যদি হেডফোন ইউজটো কম্পালচৰি আৰু হেডফোন আপোনালোকে ইউজ নকৰাকৈ চলিব নোৱাৰে, তেনেহ'লে আপোনালোকে ভাল কোৱালিটিৰ হেডফোন ইউজ কৰক। অৰ্ডিনাৰী হেডফোন ইউজ নকৰিব। অৰ্ডিনাৰী হেডফোন ইউজ কৰিলে আপোনাৰ কাণখন ডেমেজ হ'ব পাৰে। আৰু আপোনালোকে যদি বিচাৰে যে মই ভাল হেডফোন কিছুমানৰ কম ৰেঞ্জৰ পৰা বেছি ৰেঞ্জলৈকে ছাজেষ্ট কৰোঁ আপোনালোকক আৰু এটা ভিডিঅ' বনাওঁ, তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰক। মই এইটো ভিডিঅ' আপোনালোকৰ কাৰণে নিশ্চয় লৈ আহিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা কিবা শিকিব পাৰিছে, কিবা জানিব পাৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ মই আপোনালোকৰ কাৰণে সদায় নতুন টেকনিকেল ভিডিঅ'জ লৈ আহি থাকিম। আজিকালি ইমানেই, ধন্যবাদ। জয় অসম।